অপমান কৰিছে কি তো এইটোতো নিন্দনীয় আৰু অতি মৰ্মাহত এটা ঘটনা হয়। 26 তাৰিখে আমাৰ BTCৰ যি নিৰ্বাচনৰ ফলাফল ওলাইছিল, 26 তাৰিখৰ পিছত 27 তাৰিখ গ'ল। 27 তাৰিখে গধূলি অকল আমাৰ ইয়াতে মুছলপুৰত যে যোৱাকালি হৈছে এই ঘটনাটো নহয়, 27 তাৰিখে গধূলি কোকৰাঝাৰ জিলাত যিটো ৱাবাৰী, এই ৱাবাৰীত আমাৰ এজন আমাৰ বড়োৰে এজন নেতা, যাক আমি বড়োৰ এজন নেতা হিচাপে আমি মানি আহিছোঁ, প্ৰয়াত ৰূপনাথ ব্ৰহ্ম। ৰূপনাথ ব্ৰহ্মৰ যিটো পাৰ্ক আছে, এই পাৰ্কটো আংশিক ইয়াত ধ্বংস কৰা হৈছে আৰু ৰূপনাথ ব্ৰহ্মৰ যি প্ৰতিমূৰ্তি, এই প্ৰতিমূৰ্তিও ইয়াত আংশিক কি কৰা হৈছে ধ্বংস কৰা হৈছে। তো আমি দেখিলোঁ পৰৱৰ্তী সময়ত যোৱাকালি আমাৰ ইয়াত বাক্সা জিলাৰ যিটো মুছলপুৰ সদৰ, আমাৰ জিলাৰ সদৰ, ইয়াত এটা আমাৰ ইয়াত 2005 চনৰ পৰা ইয়াত প্ৰতিষ্ঠিত কৰা এটা ইয়াত পাৰ্ক আছে, গজনপুৰী পাৰ্ক। এই গজনপুৰী পাৰ্কত আমি যি সময়ত নিখিল বড়ো ছাত্ৰ সন্থাত আছিলোঁ, এইখিনি সময়ৰ পৰা আমি সেই গজনপুৰী পাৰ্কটো আমি এটাৰ পিছত এটা অগ্ৰগতি কৰাৰ কাৰণে আমি কাম কৰি আহিছিলোঁ। আৰু পৰৱৰ্তী সময়ত আমি ইয়াত বিভিন্ন প্ৰতিমূৰ্তিৰ লগত আমি ইয়াত বডোফা উপেন্দ্ৰনাথ ব্ৰহ্ম এই প্ৰতিমূৰ্তিটো আমি স্থাপন কৰিছিলোঁ। আৰু দেখিলোঁ ইয়াত যোৱাকালি দুষ্কৃতিকাৰী বুলি ক'ব লাগিব, যিহেতু আমি ইয়াত কোনো প্ৰত্যক্ষদৰ্শী নাই। তো দুষ্কৃতিকাৰী ইয়াত যি বডোফাৰ যি প্ৰতিমূৰ্তিটো প্ৰায় মুখমণ্ডলটো ইয়াত ধ্বংস কৰা হৈছে। আৰু ইতিমধ্যে ইয়াত যি এটা ব্যৱস্থা, নিশ্চয় বাক্সা প্ৰশাসনে ইয়াৰ ব্যৱস্থাটো ল'ব। আৰু আমি আজি প্ৰতিমূৰ্তিৰ যি প্ৰতিমূৰ্তি আছে, এই প্ৰতিমূৰ্তিত আমি কেণ্ডেল জ্বলাই ইয়াত বডোফাক আমি স্মৰণ কৰিছোঁ। আৰু এই স্থলীৰ পৰা, গজনপুৰী স্থলীৰ পৰা আমি বাক্সা জিলা প্ৰশাসনত আহ্বান জনাওঁ, এই দুষ্কৃতিকাৰী যিয়েই নহওক, এইটো সোনকালে চিনাক্ত কৰিব লাগে আৰু চিনাক্ত কৰি ইয়াত এটা বৃহৎ ব্যৱস্থা ল'ব লাগে বুলি আমাৰ পৰা এইটো এটা দাবী থাকিব। আৰু নিশ্চয় আশা কৰিম বাক্সা জিলা প্ৰশাসনে এইটো সোনকালে এই দুষ্কৃতিকাৰীক কৰায়ত্ব কৰিব পাৰিব।